নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি আমি আপোনালোকৰ লগত 2025 বৰ্ষৰ বহাগ মাহৰ বিবাহৰ শুভ তাৰিখসমূহ আপোনালোকৰ লগত আলোচনা কৰিব খুজিছোঁ। আজি আমি আপোনালোকৰ লগত আলোচনা কৰা এই বিবাহৰ শুভ তাৰিখসমূহ অসমৰ আগশাৰীৰ তিনিখন পঞ্জিকাৰ ভিতৰত যিকোনো এখন পঞ্জিকাত আপোনালোকে এই বিবাহৰ শুভ তাৰিখসমূহ বিচাৰি পাব। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জান হওক বন্ধুসকল, এবাৰ আহিছোঁ আজি আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি আমাৰ মূল আলোচনাৰ বিষয়বস্তু হৈছে 2025 বৰ্ষৰ বহাগ মাহৰ বিবাহৰ শুভ তাৰিখসমূহ। 2025 বৰ্ষৰ বহাগ মাহৰ বিবাহৰ প্ৰথম শুভ তাৰিখটো হৈছে 2 বহাগ 16 এপ্ৰিল বুধবাৰ, 4 বহাগ 18 এপ্ৰিল শুক্ৰবাৰ, এই তাৰিখটো আটাইতকৈ শুভ তাৰিখ। 6 বহাগ 10 এপ্ৰিল ৰবিবাৰ, 7 বহাগ 21 এপ্ৰিল সোমবাৰ, 8 বহাগ 22 এপ্ৰিল মঙলবাৰ, এই তাৰিখটো খুব এটা শুভ তাৰিখ। 15 বহাগ 29 এপ্ৰিল মঙলবাৰ, 16 বহাগ 30 এপ্ৰিল বুধবাৰ, 18 বহাগ 2 মে শুক্ৰবাৰ, 24 বহাগ 8 মে বৃহস্পতিবাৰ, 25 বহাগ 9 মে শুক্ৰবাৰ, এই তাৰিখটো খুব এটা শুভ তাৰিখ বিবাহৰ বাবে। 29 বহাগ 13 মে মঙলবাৰ আৰু 2025 বৰ্ষৰ বহাগ মাহৰ বিবাহৰ আটাইতকৈ শেষৰ তাৰিখটো হৈছে 30 বহাগ 14 মে বুধবাৰ। এইকেইটা আছিল বহাগ মাহৰ 2025 বৰ্ষৰ বিবাহৰ শুভ তাৰিখসমূহ। আৰু আন মাহৰ বিবাহৰ শুভ তাৰিখসমূহ আমি এটা অন্য ভিডিঅ'ত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।